হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এয়া মই পুৱা গা পা ধুই ওলালোঁ আৰু আজি অকণমান ফুৰিবলৈ যাম, তাৰ কাৰণে ৰেডি হৈ আছোঁ। ক'ত গৈ আছোঁ, কাৰ লগত গৈছোঁ আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো শেষলৈকে চাব। আৰু এইটো মোৰ ফাইনেল লুক, কেনেকুৱা লাগিছে আপোনালোকে জনাব। মই ইফালে ওলাই মেলি ৰেডি হৈ গ'লোঁ সোনকালে, কিন্তু মই যাৰ লগত যাম সি আহি পোৱাহি নাই। ফাইনেলি সি আহি পালে। ওলাই আহে দিবলৈও। এয়া আমি কথা বতৰা পাতি এনেকৈ গৈ আছোঁ। যদিও মাজুলীতে হয় জেগাটো, তথাপিতো আমাৰ ঘৰৰ পৰা যথেষ্ট দূৰ হয়। আৰু এনেকৈ আমি গৈ পাওঁ আৰু পাৰ্মিশ্যনটো লৈ লৈছোঁ হয়নে। এয়া ইউনিভাৰ্চিটিৰ পৰা আহিছে ভণ্টি, এজনী ভণ্টি এজনী ভণ্টিয়ে হ'ব চাগে ন। আমি এতিয়া লগ মাজুলী ফুৰাম এহেঁতক। ড্ৰাইভাৰ চিটত ৰাজদীপ বৰা, সেইফালে বিকি। আমি গৈ আছোঁ। ক'ত গৈ আছোঁ ৰাজদীপদা? টাউনলৈ, কমলাবাৰী টাউনলৈ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। ক্ৰিষ্টিনা আমাৰ ইউনিভাৰ্চিটিৰ জুনিয়ৰ আছিলে আৰু ৰাজদীপদাৰ ইউনিভাৰ্চিটিৰ ছেম ডিপাৰ্টমেণ্টৰ আছিলে, কিন্তু জুনিয়ৰ হয়। তথাপিও আমাৰ লগত এটা ভাল বণ্ডিং থাকি গ'ল। সেয়ে তাই মাজুলী অহাৰ কাৰণে আমাক খবৰ কৰিলে আৰু তাই পিছে ঘূৰিও যাবগৈ। হাই ফুৰাবলৈ আহিছে, খাবলৈ এতিয়া মাজুলীৰ বিখ্যাত KFC। খানা আহি গ'ল। এইফালে পাস্তা আৰু লগতে বাৰ্গাৰ দিলোঁ আমি। ভোকো লাগিছিল, আবেলি হৈছিল যিহেতু, সেইকাৰণে আমি আটাইকেইটাই খাই ল'লোঁ। আপোনালোকে মাজুলীৰ KFCলৈ গৈছেনে নাই বাৰু? দামটো শুনিবলৈ অলপ বেলেগ লাগিছে, কিন্তু খাবলৈ ইয়াৰ টেষ্ট বহুত ধুনীয়া হয়। খোৱা বোৱা হৈ গ'ল। তাৰপিছত আমি গ'লোঁ শইকীয়াদাক লগ কৰিবৰ কাৰণে, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন। শইকীয়াদা হৈছে আমাৰ ৰাজদীপদাৰ সকলোৰে কমন ফ্ৰেণ্ড, আৰু তাক লগ কৰিব গ'লোঁ। তাৰপিছত ৰাজদীপদাহঁতৰ ঘৰত অকণমান সময়ৰ কাৰণে সোমালোঁ, যিহেতু এহেঁতিও প্ৰথমবাৰ আহিছে। এয়া তাহাঁতৰ ঘৰত বহি অলপ সময় কথা বতৰা পাতিলোঁ। বহুত বেছি সময় নহয়, যিহেতু তাহাঁতিও শিৱসাগৰলৈ ঘূৰি যাবগৈ, সেইকাৰণে জল্দি জল্দি আমি গুচি গ'লোঁ। আৰু এনেকৈ গৈ থাকোঁতে ৰাস্তাটো ইমান ধুনীয়া লাগিলে, সেইকাৰণে আমি চবেই মিলি ফটো চটো উঠিলোঁ। তাহাঁতিও যিহেতু প্ৰথমেই আহিছে, সেইকাৰণে ফটো মাৰিলে অলপ। ফটো চটো উঠা হৈ গ'ল আৰু আমি ক্ৰিষ্টিনাহঁতক আগবঢ়াবৰ কাৰণে এয়া গৈ আছোঁ। তাত আমি ক্ৰিষ্টিনাহঁতক একেবাৰে নমাই জেগাত ঘৰলৈ উভতিলোঁ। এয়া গধূলি হ'ল ঘৰ পাওঁতে পাওঁতে। মোৰো অকণমান বজাৰ কৰিব লগা আছিলে, বজাৰ পাতিকেইটা কৰি ল'লোঁ ঘৰৰ কাৰণে। অকণমান মিঠাইও লৈ ল'লোঁ, যিহেতু এহেঁতিকেইটা আমাৰ ঘৰত চাহ খাবগৈ।
আৰু ঘৰ পাই গ'লোহি। অ' মা, চাহ একাপ বনোৱা পটাপট। চাহ তাহ খাই আজৰি হ'লোঁ, তাহাঁতিও ঘৰলৈ গ'লগৈ। কাপোৰ কানি চেঞ্জ কৰি মই অকণমান ৰেষ্ট ল'লোঁ। নিজৰ বিচনাখনত ক'ৰবাৰ পৰা আহি অকণমান যদি নপৰোঁ কেনেকৈ হ'ব নহয় জানো। বিচনাখনেই আমাৰ লগৰী নিচিনা হয়, সুখৰো দুখৰো